আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ বাবে ৰূপহীহাট সমষ্টিত যুৱ নেতা তথা সমাজসেৱক আবু সামাই আগতীয়াকৈ ব্যাপক প্ৰস্তুতি চলোৱাৰ বাতৰিয়ে কংগ্ৰেছী আৰু AIUDF মহলক চিন্তিত কৰি তুলিছে। ৰূপহীহাট সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব যুৱ নেতাজন। যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এৰি এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰূপহীহাটৰ পৰা নিৰ্বাচন খেলাৰ যুঁজা চলাইছে নেতাজনে। এইবাৰ ৰাইজৰ প্ৰবল দাবীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ কথা আজি ৰাজহুৱাকৈ প্ৰকাশ কৰে। যুৱ নেতা আবু সামাই ৰূপহীহাট সমষ্টিৰ সকলো ৰাইজৰ সহায় সহযোগ আৰু দিহা পৰামৰ্শ দিবলৈ আহ্বান জনায়। আজিৰ কৰ্মী সভাত COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব মাস্ক পৰিধান কৰিবলৈ সকলোকে আহ্বান জনায়। আজি জুৰিয়া বজাৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কাম চলাই নিবলৈ এখনি কাৰ্যালয় মুকলি কৰিব বুলি মত প্ৰকাশ কৰে। কাম কাজ চলাই নিবলৈ এখনি নিৰ্বাচনী আহ্বায়ক কমিটি গঠনো কৰিব। যুৱ নেতা আবু সামাৰ সমগ্ৰ সমষ্টিটোতে আছে ব্যাপক জনপ্ৰিয়তা। জুৰিয়াত নিৰ্বাচনী ৰণসিঙা বজোৱাত কংগ্ৰেছী আৰু AIUDF মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। আজি এই সভাৰ যোগেদি সকলোকে আহ্বান জনাওঁ যে COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব যাতে আমি বজাই চলোঁ তাৰ প্ৰতি আমি চৰকাৰৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়াই যাব লাগিব আৰু লগতে সামাজিক দূৰত্ব মাস্ক এইবোৰ পৰিধান কৰি আমি COVID-19ৰ বিৰুদ্ধে আমি যুদ্ধ চলাই যাব লাগিব। কাৰণ COVID-19 হ'ল আমাৰ কাৰণে এটা প্ৰত্যাহ্বান। যি সময়ত নেকি চৰকাৰৰ যি অশেষ প্ৰচেষ্টা তাত আমি সমৰ্থন জনাইছোঁ আৰু জনাই যাম আৰু সহযোগিতা আগবঢ়াম চৰকাৰক। এই প্ৰতি যাতে আমি সকলোৱে আমাৰ কৰ্মীসকলে যাতে আমি গুৰুত্ব দিওঁ, সেইসকলে আমাৰ যি কৰ্মীবৃন্দ আছে তেখেতসকলক মই আহ্বান জনাম। জুৰিয়াৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, টাইমছ নাও অসম। কথাৰে নহয় কৰ্মৰে দিম আমাৰ পৰিচয়। লোক জনশক্তি পাৰ্টীৰ অসম পৰিষ।